হাই এভৰিৱান, মই মামন কিটচেন আকৌ আহি গ'লোঁ নতুন এটা ৰেচিপি লৈ। আজি মই আপোনালোকক দেখুৱাম পনীৰৰ সৈতে মিক্স ভেজৰ এটা চব্জি। এতিয়া মই গাখীৰখিনি নেমু অলপ চেপি পেলাই ফাটাই লৈছোঁ। ভালদৰে ফাটি গৈছে এইখিনি মই এতিয়া এখন চেকনিতকৈ চেকি ল'ম। চেকি লৈ অলপমান হেঁচি হাতেৰে হেঁচি দিম, তেতিয়া ধুনীয়াকৈ গাখীৰৰ পৰা পানীখিনি আঁতৰি যাব। এয়া দেখিছে, মই এনেকৈ হাতেৰে এনেকৈ টিপি দিছোঁ অলপ, তেতিয়াহ'লে যিখিনি এক্সট্ৰা পানী আছে সেইখিনি গোটেইখিনি আঁতৰি যাব। এয়া এনেকৈ দিব। এনেকৈ ঘৰতে আমি পনীৰ বনাই ল'ব পাৰোঁ। এয়া মোৰ এইখিনি হৈ গ'ল, দেখিছে পানীখিনি তলত হৈ গৈছে। আৰু এইখিনি মই আলু, বিন, গাজৰ একেলগে ধুনীয়াকৈ এটা জোখতে কাটি লৈছোঁ। আৰু ইফালে মই পিঁয়াজ লৈছোঁ অলপ কাটি, দেখিছে। আৰু আদা নহৰু অলপ গুচাই লৈছোঁ, এইখিনি মই নেথেতিলেও। আৰু এইখিনি লৈছোঁ মই অলপ বিলাহী লৈছোঁ আৰু জলকীয়া। আৰু এইখিনি পনীৰখিনি মই এনেকৈ ভাঙি লৈছোঁ, দেখিছে এনেকুৱা কৰি লৈছোঁ। এতিয়া মই গেছত কেৰাহী এখন উঠাই তাতে মিঠাতেল দি দিছোঁ। আপোনালোকে ৰিফাইনো দিব পাৰে, একো কথা নাই, যি ব্যৱহাৰ কৰে সেইটো দিব পাৰে। এতিয়া মই ইয়াতে অলপ গোটা জিৰা দি দিলোঁ। জিৰাখিনি অলপ ৰঙচুৱাৰ নিচিনা হওঁতে মই তাতে পিঁয়াজখিনি দি দিম। এইখিনি দেখিছে, মই পিঁয়াজখিনি দি দিলোঁ ইয়াতে। জলকীয়াকেইটা দি দিছোঁ। এতিয়া মই আদা নহৰুখিনি দি দিলোঁ। আদা নহৰুখিনি মই থেতেলাই লোৱা নাই, গোটেই দি দিছোঁ। এনেকৈ ভাল লাগে খাই। দেখিলে এইখিনি মই অলপমান ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। এই চব্জিখন খাই বহুত ভাল লাগে। অলপমান হালধি দি দিলোঁ। এতিয়া মই ভালকৈ লৰাই দিছোঁ হালধি দি। এতিয়া মই তাত কাটি থোৱা চব্জিখিনি দি দিম। সেইখিনি মই ইয়াতে দি দিলোঁ, দেখিছে। চব্জিটো সমান জোখত কাটিব, তেতিয়া দেখিব ভাল লাগে। এইখিনি ভালকৈ লৰাই তাত মই অকণমান সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। আপোনালোকে নিমখৰ পৰিমাণটো কম বেছি কৰিব পাৰে নিজৰ অনুযায়ী। এইখিনি ভালকৈ লৰাই মই এতিয়া এইখিনি ভালকৈ সিজিব দিম। এইখিনি দেখিছে, মই এইখিনি অলপ সিজিব দিম এতিয়া। এইখিনি দেখিছে ভালদৰে সিজি গৈছে। মই তাত বিলাহীখিনি দি দিলোঁ কাটি থোৱা। এতিয়া মই তাত অকণমান জিৰা গুড়ি আৰু গৰম মছলা গুড়ি দি দিম। ইয়াতে মই বেছি মছলা ব্যৱহাৰ নকৰোঁ, এইখিনিয়ে মছলা দি দিলোঁ। আৰু মছলাটো মই বহুত বেছি দিয়া নাই, অলপ দি দিছোঁ গোন্ধটোৰ কাৰণে। এইখিনি ভালদৰে লৰাই এতিয়া মই তাত বনাই থোৱা পনীৰখিনি তাতে দি দিম, মিক্স কৰি দিম। পনীৰখিনি একেবাৰে লাষ্টত দি দিব। যেতিয়া নমোৱাৰ আগে মই এতিয়া পনীৰখিনি দি দিছোঁ। দি অলপ সময় লৰাই 2 মিনিট 3 মিনিটমান সময় মই এনেকৈ লৰাই ল'ম গোটেই চব্জিখিনি। দেখিছে, মই গোটেইখিনি ভালদৰে লৰাই ল'লোঁ। এতিয়া মই ইয়াতে অলপমান ধনিয়া পাত দি দিম, বা কচুৰি মেথিও দিব পাৰে, একো কথা নাই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ মাজত। আকৌ এটি নতুন ভিডিঅ' লৈ বাই বাই।